এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে পলমকৈ ভিডিঅ'টোলৈ আগবাঢ়ো ব'লক। আজি আমাৰ ঘৰত কঠীয়া পাৰিছে। এতিয়া কঠীয়া আনিলে গৈ আছোঁ আমি। অলপ টাইম ৰ'ব, ৰাতিপুৱাৰ চাহ খাই লওঁ। ৰাতিপুৱা যিহেতু ঠাণ্ডা পানী খাব লাগে, গতিকে মই ঠাণ্ডা পানী এগিলাচ খাই আছোঁ। ইয়াৰ লগত বিস্কুট খাই আছোঁ। এইটোৱে মোৰ ব্ৰেকফাষ্ট হয়। দেখিছে লাহনি, এই লাহনি কেইখন এয়া মেচিনীয়া তালৈ নিব, কঠীয়া নিলে নিব। ব'লক আমিও যাওঁ এতিয়া কঠীয়া নিলে। এতিয়া মই এই কঠীয়া নিলে গৈ আছোঁ, আপোনালোকেও ব'লক মোৰ লগতে। কঠীয়ানিখন বেছি দূৰ নহয় যাবলৈ, অলপমান দূৰ পামগৈ এতিয়া। এয়া পূব দিশত সূৰ্য উদয় হৈছে, দেখিছে আপোনালোকে। এইফালে ভাইটিৰ এটা চেনেল আছে, এটা চেনেলটো সি আজি প্ৰথম ভিডিঅ' দিছে। এইফালে আমাৰ পথাৰখন আছে, দেখিছে। এইফালে এই সীমাটোলৈকে আছে। এইটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ, দেখিছে আপোনালোকে। এইটো হ'ল আমাৰ জিঅ' টাৱাৰ। ৰাতিপুৱা পূৰা ফিৰফিৰীয়া বতাহ মাৰি আছে, দেখিছে আপোনালোকে। এয়া দেখিছে কঠীয়ানিত হাল বাই আছে। এয়া দেখিছে মেচিন আনিলেই কঠীয়ানিত পানী সিঁচিবলৈ। আৰু এই নলাটোৰ পৰা কঠীয়া আনিলে পানী সিঁচা হ'ব কঠীয়ানিত কঠীয়া পাৰিবৰ বাবে। এইখন আমাৰ বাগানখন। লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ আপোনালোকক, এইখন কঠীয়ানিতে কেইদিনমানৰ পাছত কঠীয়া পৰা হ'ব বুলি। আজিয়ে পাৰিছে কঠীয়া। এয়া আমাৰ বাই হয়, তেওঁৰো এটা চেনেল আছে, অংকিতা সোণোৱাল বুলি। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব। এইজোপা ধুমুহাত ভাঙিছিলে, যোৱা বছৰ ধুমুহাত ভাগিছিলে গছজোপা। এইজোপা গছ এইবছৰ ধুমুহাত ভাগিছিলে। আৰু লাষ্ট ভিডিঅ'ত কৈছিলোঁ, দেখিছিলে আপোনালোকে, এইজোপা গছতে আমি ফটোশ্বুট কৰিছিলোঁ। এইফালে আমাৰ বাগানখন আছে, এই মূৰলৈকে। আপোনালোকে দেখি পাবনে নাপাব নাজানো, মোবাইলত ক্লিয়াৰ নাহে চাগে। এইটো এই গছকেইজোপা দেখিছে আপোনালোকে। এতিয়া দেখিছে আমাৰ ঘৰলৈ গৈ আছোঁ। এইটো দেখিছে আমাৰ পানী খোৱা পুখুৰী হয়, ইয়াৰ পৰা টিউবৱেলৰ লগত পাইপৰ কানেকশ্যন কৰি দিয়া হৈছে। টিউবৱেল মাৰি পিনি পানী খোৱা হয়, পানী টনা হয়। এতিয়া ঘৰলৈ যাওঁ, অলপ পাছত আকৌ কঠীয়া আনিলে আহিম। ব'লক। এতিয়া মায়ে কলপাত কাটিছে, দেখিছে আপোনালোকে। এতিয়া আমি বুট খাবলৈ ট্ৰেডিশ্যনেল কলপাতত খাম। এতিয়া কলপাতত বুট খাই আছোঁ। বুট খাব লাগে এনেকৈ ল'ব, এনেকৈ ল'ব, এনেকৈ ভৰাই ল'ব, এনেকৈ খাব। খাই টেষ্ট নলা ঢালি দিব। কেনেকুৱা আছে চাবি দে, চাবি দে। ফাইনেলি বুট খাই শেষ হ'ল। এতিয়া আমি খাই আছোঁ পানী।
চিটিত নাই সিঁচা, অলপ পাছত সিঁচিব। এতিয়া ঘৰলৈ যাওঁ। এতিয়া ঘৰলৈ গৈ আপোনালোকক লগ পাই আছোঁ। চ' গাইজ, এইটোৱে আছিল আজিৰ ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা বেলেগ ভিডিঅ'।